নমস্কাৰ সকলোকে মৰজিম ৰিভাৰ্ছ এণ্ড বিচ গোৱাৰ দৃশ্যবোৰ চাওঁ আহকচোন। এইটো হৈছে মৰজিম বিচ। আমি মৰজিম বিচৰ ৰিভাৰ্ছ এণ্ড বিচ বুলি কয় তালৈকে আহিছোঁ। কি ধুনীয়া এইবোৰ নাৰিকল গছ। তথাপিতো মানুহবোৰে খেলিয়ে আছে, গা ধুইয়ে আছে, কৰিয়ে আছে। এইবোৰ ইয়াতে পাথৰ আছে, ডাঙৰ ডাঙৰ শিল। ইয়াতে আমিও কেইখনমান ফটো উঠিলোঁ শিলৰ মাজত, খুব ভাল লাগে। কিন্তু ইয়াত শামুক দেখিবলৈ পোৱা নাই বা শামুকৰ খোলাবোৰ বহুত অহা নাই। পানীখিনি খুব ভাল লগা, ঢৌকেইটা বহুত জোৰকৈ আহে, কিন্তু ইয়াত ঢৌৱে বগৰাই দিয়া নাই। কিছুমান ঢৌ কি হয়, তলৰ পানীখিনি খহাই লৈ যায়, মানে আপুনি ইমবেলেঞ্চ হোৱা বুলি যে কয় তেনেকুৱা এটা অনুভৱ হয়। কিন্তু ইয়াত তেনেকুৱা অনুভৱ হোৱা নাই। এতিয়ালৈকে যিমানটা বিচত গ'লোঁ আটাইতকৈ ভাল লগা বিচ মই এইটোৱে পাইছোঁ। বহুত ডাঙৰ বিচ আৰু ঢৌ আহি থাকে, তাৰোপৰি ডাঙৰ ডাঙৰ শিল আছে, আপুনি বহি ফূৰ্তি কৰিব পাৰে, ফটো তুলিব পাৰে, যথেষ্ট ভাল লাগিছে। এইবোৰ ডাঙৰ ডাঙৰ গছ, জিৰণি কথা, পাৰ্টি ক্লাব হল চব আছে ইয়াতে। সেইপিনে কটেজ কিছুমান আছে, দেখা পাইছে চাগে। কটেজকেইটাও মই দেখুৱাই দিওঁ। এতিয়া ছানছেটৰ সময় হৈছে, তথাপিতো ৰ'দ আছেই, যাব আৰু অকণমান পিছত। এতিয়া 5টা বাজু বাজু অৱস্থা, 5টা বাজু বাজু হৈছে এতিয়া। ভাল লগা। আজিলৈ ইয়াতে সামৰিছোঁ। বাস্তৱত ডলফিন চোৱাৰ হেঁপাহেৰে আগবাঢ়িলোঁ ডলফিন ট্ৰিপলৈ। জাহাজেৰে আগবাঢ়ি গৈ আছোঁ সাগৰৰ মাজলৈ। এয়া সাগৰৰ মাজত আমি জাহাজত গান বাজি আছে, নৃত্য গীতেৰে এটা বিশেষ পৰিৱেশ। ডলফিন দেখিলোঁ, এটা দুটা তেনেকৈ কেইবাটাও আহিল, ঘপককৈ ওলাই আকৌ লুকাই যায় পানীৰ মাজত। ফটো তুলিহে ৰাখিব নোৱাৰিলোঁ। যেতিয়া জাহাজখন ডলফিনবোৰৰ ওচৰ পায় তেতিয়া মিউজিক ছিষ্টেম বন্ধ কৰি দিয়া হয়। এয়া ডলফিনবোৰৰ ছেফটিৰ কাৰণে কৰা হয়। আকৌ ঘূৰি অহাৰ সময়ত মিউজিক ছিষ্টেম লগাই দিয়ে। তেনেকৈ চলি যায় ডলফিন ট্ৰিপ। এইখিনিয়ে আছিল আমাৰ ডলফিন ট্ৰিপৰ বিষয়ে।